এগিলাচ কি হ'ল ইমান জুচে চিঞৰিছে ফুলটা ছাগলী মাত্ৰ 8টা আছে আৰু 8টা কেনি গ'ল সেই বুলি আপুনি যে মোক ইমান খং কৰিছে কি মই জানো নে আপুনি এইবোৰ চিঞৰা কৰে মোক কেলে গেলি বেছে আপুনি এবাৰ ইমান কেলে চাইছে কি এবাৰ ইমান চাইছে গম নাপায় ছাগলী ইমান চুৰ হৈছে সেই বাঘে খালে বাঘে খোৱা ইয়াত তেল গ'ল ঠিক ইয়াত আছে একো নাই দেখিছে ইয়াত আকৌ এটা চেছ নাই পাপা মই ভগৱানলৈ ফোন এটা মাৰিছোঁ মা এতিয়া ভগৱানলৈ মাৰিব লাগিব নহ'লে কি গম পাবি ভগৱান আহিছে তেলেকা তুমি মোক ইমান সোনকালে কিয় মাৰ ঘৰলৈ ইয়াত আহিলা কোৱা কথাটো ভগৱান আমাৰ ছাগলী এটা খালো ছাগলী বহুত হ'লে নষ্ট হ'ল বহুত নষ্ট হ'ল কি ছাগলী হ'লে চুৰি নিব পাৰে বাঘে চাই তেল গ'ল পৰি দিলে না চুৰি নিব পাৰে এতিয়া পুলিচ ষ্টেচনতে দিব লাগিব কেছটো আমি পুলিচ ষ্টেচনৰ পৰা আহোঁগৈ ব'ল ভগৱান পুলিচ ষ্টেচনলৈ দিব লাগিব নহ'লে ক'ত পাইছে পাপা মোৰ যাম পালোহি হয় আছে নাই আকৌ চাই থাকিব তেলেকা ভাইটি কেলে নাথাকিব আছো কি কাৰণে আহিলে বা চাহ আমাৰ চেলিং স্পট গোটেই চুৰ আছে আমাৰ মানে 8টা ছাগলী গ'ল তাৰ ভিতৰত ডোন ফেয়াৰ ডাবং ইজ হিয়াৰ কোনোৰ আছে চুৰ দেখাব বোলক চাহ আমাৰ ইয়াত চুৰ হৈছে দেখিছে নাই 8টা আছে কি তাৰ ভিতৰত ডোন ফেয়াৰ কৈছে নাই ডাবং ইজ হিয়াৰ আমি চবে আজি ৰাতি পঢ়া দিব লাগিব